বন্ধু বান্ধৱীসকল বৰ্ণালী এণ্টাৰটেইনমেণ্ট চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সো ফ্ৰেণ্ডছ, আমি যেতিয়া বিয়া ঘৰত যাওঁ তেতিয়াতো আমি বিয়া ঘৰত মুৰি ঘণ্টো খাওঁ আৰু কেতিয়াবা নিজৰ ঘৰতো এনেকৈ বনাই খাবলৈ ইচ্ছা কৰে। তো আজি আমিও ঘৰত এনেকৈ ট্ৰাই কৰিছোঁ। সো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। তো বলক তেনেহ'লে বিয়া ঘৰৰ নিচিনাকৈ ঘৰতে কেনেকৈ মুৰি ঘণ্টো বনাব পাৰোঁ। তো চাই থাকা ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আজি ৰেচিপিটো কৰা আমাক কি কি উপকৰণ লাগিব চাওঁ। শুকান জলকীয়া, এলাইচ, লৱংগ, গোলমৰিচ, দালচেনি, দুপাতমান তেজপাত আৰু গোটা জিৰা। আৰু এইপিনে আছে আদা নহৰুৰ পেষ্ট, পিঁয়াজ কুচি আৰু আলু। আৰু এইপিনে তিয়াই ৰখা হৈছে চাউলখিনি আমি আগতে তিয়াই ৰাখিব লাগিব বা 10-15 মিনিটমান আগতে আমি তিয়াই ৰাখিলে হ'ব। এইখিনি আকৌ আমি পিছত ফ্ৰাই কৰিব লাগিব। এতিয়া আমি শুকান মৰিচ, গোলমৰিচ, এলাচ, দালচেনি, লৱংগ, তেজপাত, গোটা জিৰা চব উপকৰণ একেলগে খালী কেৰাহীখনত এনেকৈ আমি অকণমান লৰাই ফ্ৰাই কৰি ল'ম। এনেকৈ অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লে পিছত পেষ্ট কৰিবলৈ সুবিধা হয়। আৰু এইপিনে কেৰাহীত আমি তেল, দুপাতমান তেজপাত আৰু অকণমান গোটা জিৰা দি লৈছোঁ। আৰু এতিয়া কুচি কৰি ৰখা পিঁয়াজখিনি দি ল'ম। আদা নহৰুৰ পেষ্টখিনি দি লৈছোঁ। আদা নহৰু পিঁয়াজ ভজাৰ পিছত আগতে আমি যিটো ভজা মছলা ৰেডি কৰি ৰাখিছিলোঁ সেইটো অকণমান একেলগে এনেকৈ ফ্ৰাই কৰি ল'ম। চব উপকৰণ আমাৰ একেলগে এনেকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি সোৱাদ অনুসৰি দিম নিমখ, হালধি, আৰু অকণমান কালাৰ আহিবলৈ মই দি লৈছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো অপচনেল হয়, আপোনালোকে এইটো দিবও পাৰে নিদিবও পাৰে। আৰু এতিয়া ওপৰতে অকণমান পানী দি দিম। মছলা ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া আমি তিয়াই ৰখা চাউলখিনি দি ল'ম। তিয়াই ৰখা চাউলখিনি দিয়াৰ পিছত আমি অকণমান আৰু ফ্ৰাই কৰি ল'ব লাগিব যাতে মছলাৰ লগত চাউলখিনি একেবাৰে ধুনীয়াকৈ মিলি যায়। আৰু যেতিয়া মানে চাউলৰ ভিতৰত যেতিয়া মছলাৰ মানে হেৰিটো সোমাই যাব, একেবাৰে মিলি যাব, তেতিয়া কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰু এই চাউলখিনি এনেকৈ ফ্ৰাই কৰাতে মানে মেইন টেষ্টটো আহিব। তো তাৰ কাৰণে আৰু এই সময়খিনিত আপোনালোকে গেছটো মিডিয়ামত ৰাখিব যাতে চাউলখিনি পুৰি যাবলৈ ভয় নাথাকিব। এনেকৈ আৰু ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি ল'ব। চাউলৰ লগত মছলাখিনি বহুত ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। আৰু এইখিনি সময়ত আপোনালোকে কালাৰটো চাই গম পাইছে চাগে কিমান ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। আৰু এনেকৈ ফ্ৰাই হৈ যোৱাৰ পিছত এতিয়া দিব লাগিব পানী। আৰু আপোনালোকে গৰম পানী দিব। মই ইয়াতে গৰম পানী ইউজ কৰিছোঁ। এতিয়া আমি ফ্ৰাই কৰা আলুখিনি দি দিম। আলুখিনি দি দিয়াৰ পিছত আমি মাজে মাজে এনেকৈ অকণমান লৰাই থাকিব লাগিব, নহ'লে আকৌ তলত লাগি থকাৰ ভয় থাকে। তাৰপিছত এতিয়া ভাজি ৰখা মাছৰ মাথাখিনি মই এনেকৈ ওপৰতে দি দিছোঁ। আৰু ওপৰতে মই এনেকৈ অকণমান গৰম মছলা ছটিয়াই দিছোঁ।
গৰম মছলা দিয়াৰ পিছত এতিয়া অকণমান লৰাই ওপৰত কেইটামান কেঁচা জলকীয়া মই দি লৈছোঁ আৰু অকণমান ধনিয়া পাত ওপৰতে দি লৈছোঁ। তো ফাইনেলি আমাৰ মুৰি ঘণ্টৰ ফাইনেল লুক আহি গৈছে। এয়াই হ'ল আমাৰ মুৰি ঘণ্টৰ ফাইনেল লুক। তো মই বহুত সিম্পল পদ্ধতিৰে আপোনালোকক দেখুৱাই দিলোঁ। এইকেইটা সাধাৰণ উপকৰণ আমাৰ ঘৰত সাধাৰণতে থাকিয়ে যায়। সো আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো চাই ভালে পালে। যদি ভালে পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকক কেনে লাগিল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ ভিজিট কৰি আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে।